থকা পৰীক্ষাটো ভালকে পঢ়ি ভাল ৰিজাল্ট কৰাটো মোৰ উদ্দেশ্য। দিন এটা ঠিক কৰি ল'ৰা বোৱাৰীক এদিন আমাৰ তালৈ পঠিয়াব। সেইটো নিমন্ত্ৰণ দিবলৈকে আজি আমি আহিলো। এইবিলাক কথা আমি ভিতৰতে পাতিম। বলো ভিতৰলৈ। আমি দুইটা জাস্ট ফ্ৰেন্ড, তাৰ বাদেতো বেলেগ ৰিলেশ্যন আমাৰ নাই। সেইবোৰতো কোনো অশ্লীলতা নাছিল। জীৱনৰ কোন বিপৰীত কি হেৰাল, কৰ আশা ক'ত লুকাল। এইফালে আছো। তই ইয়াতে পঢ়। কিয় লাগে? তহঁতৰ কলেজত যে পোষ্টাৰ ওলাইছিল, ল'ৰা ছোৱালী হালক চিনি পাও? ৰমেন আৰু চন্দ্ৰালীৰ কথা কৈছে। ছোৱালীজনীৰ নাম চন্দ্ৰালী হয়, কিন্তু ল'ৰাটোৰ নাম কি মই নাজানো। ৰমেন তাৰ লগতে চন্দ্ৰালী পোষ্টাৰ ওলাইছিল। গোটেই কলেজ গৰম হৈ আছিল। পোষ্টাৰ যে ওলাইছিল কথাটো সঁচা নে কোনোবাই বদমাচি কৰিছে? সঁচা। ৰমেন আৰু চন্দ্ৰালী প্ৰায় কলেজত একেলগে থাকে, একেলগে কৰবাত বহে, কেণ্টিনত যায়। আৰু শুনিছো ৰমেনক বোলে চন্দ্ৰালীয়ে ফিজ দি পঢ়াই আছে। মানে ৰমেনৰ অৱস্থা পাতি সিমান ভাল নহয়তো, বহুত কাইদা কৰি সি চন্দ্ৰালীক ফচাই লৈছে। তাইৰ পৰা খিৰাই আছে আকৌ। তই এই ৰমেন নামৰ ল'ৰাটোক চিনি পাও নহয়? পাও, তাক আৰু চিনি নাপাম নে? তাক মাতি দিব পাৰিবি? সি ক'ত বা আছে এতিয়া? সেইদিনাখনৰ পৰা কলেজৰ ভিতৰত দেখাই নাই। তাৰ ঘৰ ক'ত? ঘৰ দূৰত, গাঁৱত। সি থাকে ক'ত? মই ভালদৰে নাজানো, কিন্তু তাৰ ৰুমমেটটোক চিনি পাওঁ। তাক ক'ত লগ পাম? ৰুমমেটক সুধিয়াচোন যা। কি কৈছো শুনিছনে নাই? মই এতিয়া নোৱাৰিম, মোৰ বেলেগ কাম আছে। আপুনি বেলেগক সুধি লওক। 6 ছেমৰ জগদীশ বুলি ক'ব, আপোনাক কোনোবাই দেখুৱাই দিব। কি কৈছো শুনিছনে নাই? ভালে ভালে জগদীশৰ ৰুম দেখাই দিবি নে ইয়াতেই মাৰি ফ্লেট কৰি থৈ যাম? দিম। মই জগদীশক সুধি ৰমেনৰ ঠিকনা আপোনাক উলিয়াই দিম। কি হ'ল ক? কি তাৰ পাছত? তই এতিয়া ক'ত আছ? মই গৈ আছো ৰ। বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল? মানুহ এজনে ৰমেনক বিচাৰি ফুৰিছে। সেইটোনো কি ডাঙৰ কথাটো হ'ল? বিচাৰিছে আৰু কোনোবাই, তাতে তই ইমান মাথা মাৰি আছ নে? এটা মানুহ নহয় বে, মানুহটো অলপ ডেঞ্জাৰাছ। ই মোক দমো দিছে বে। CMCৰ মানুহ নেকি? তোক কিবা সুধিছিল নেকি? ৰমেন ক'ত আছে সুধিছিল, আৰু মই তাৰ ৰুমমেট জগদীশক লগ কৰাই দিছো। তাৰপাছত জগদীশক লৈ ৰমেনৰ হোষ্টেললৈ গৈছে। ঐ কি হয় বা? তই কিবা উল্টা পুল্টা কোৱা নাইতো? নাই মই জগদীশক লগ কৰাই তাৰ পৰা ফুটি দিছো। মাতিছিল নেকি? হয়। কোন আপুনি? মোক কিয় মাতিছিলে? মই আপোনাক চিনি পোৱা নাই। আবে
চন্দ্ৰালীৰ লগত তই লেটি-পেটি কৰিছিলি ন নহয় মই চন্দ্ৰালীৰ লগত একো লেটিপিটি কৰা নাই চালা মোক কিয় মাৰিছে মই কি দুখ কৰিছো আবে চেমচি ছোৱালীৰ ওপৰত চকু দিয়া নহয় দাদা নামাৰিব তাক দাদা মোক কেনেকৈ নামাৰিব মই কিন্তু কৈ দিছো আবে তই কাক দম দিছ বে নামাৰিব 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 দাদা হট হট যিৰ পৰা তই চন্দ্ৰালীক চাবিনে তই তাৰ পৰা আঁতৰি যাবিনে নাই যাম চিঞৰ দিনৰ বাবে আঁতৰি যাম হট হট ধৰ ধৰ দাদা এৰি দিয়ক মোক এৰি দিয়ক তাক কৈ দিবি নেক্সট টাইম যদি চন্দ্ৰালীৰ লগত লেটি-পেটি কৰে নহয় আৰু মোৰ চাফা কৰি দিম বল ক্ষমা কৰি দিবি মই তই ইয়াত নথকা বুলিয়ে কৈছিলো কিন্তু সিহঁতে মোক বৰকে দম দিলেও মই ভয় খাই গলো সেইকাৰণে মই তোক ইয়ালৈ মাতি আনিলো ৰমেন মোক ক্ষমা কৰি দিবি বল ইয়াৰ পৰা বল না বলচোন উঠ নাই আপুনি বহক একো নহয় বহা আজিকালি শহুৰৰ আগত জোৱাই থিয় হৈ থকাৰ নিয়ম নাই নহয় বহা এই মই আকৌ এই নীতি নিয়মৰ ক্ষেত্ৰত বৰ লিবাৰেল দেই বহা কিছুমান নীতি নিয়ম ভাল লাগে মই বেয়া নাপাওঁ কিন্তু মেইনটেইন কৰি ৰাখিব নোৱাৰো বুজিছা হয় আজিকালি মানুহৰ জীৱন ধাৰণৰ ষ্টাইল এনেকুৱা হৈ পৰিছে যে কিছুমান বাইণ্ডিংছ মানি থাকিব নোৱাৰা হৈ আহিছে যুগৰ লগে লগে মানুহৰ লাইফষ্টাইল সলনি হৈ আহিছে তথাপিও কিছুমান বাইণ্ডিংছ লাগে আমাৰ মায়ে আকৌ এইবোৰ মানি থাকি ভাল পায় পাপাৰ ইমান বিজি চিডিউলতো মায়ে কিছুমান কথা কম্প্ৰমাইজ নকৰে গম পাইছো এই এতিয়া আমি গৈ ফৰ্মেল নিমন্ত্ৰণ দি নহালৈকে তোমালোককতো আত্মংগলালে নপঠালে নহয় এফালৰ পৰা তেখেতে ভালেই কৰিছে এনেকৈ ধৰি নাথাকিলে আমাৰ কালচাৰবিলাক নাইকিয়া হৈ যাব নহয় পাপা আপোনালোকে যে আমাক মাতিবৰ কাৰণে যাব লগা হ'ল সেই কথাটোত বাৰু বেয়া পাই আছে নেকি না বেয়া কিয় পাম আচলতে তোমাৰ মাৰে ৰিমাইণ্ড কৰি দিয়াৰ আগতেই আমি নিজে কথাটো জানিব লাগিছিল তোমালোকে আমাক কথাটো নজনাৰ বাবে বেয়া নাপাবা দেই শ্যামণি কিন্তু বৰ বেয়া পাইছে তাই আকৌ কিয় বেয়া পাইছে কিয় বেয়া নাপাম তাৰ মাকে যে তোমালোকক এনেদৰে সৰু কৰি তালৈ নিব পাৰিলে সেইটোত ফূৰ্তি পাইছে কোনোবাই নিজৰ পাৱাৰ ঘটোৱাবলৈ মোৰ মা দেউতাক ইউজ কৰিব মোৰ বেয়া নালাগিব মানুহজনীৰ কথা বতৰা বা এটিটিউডটো মোৰো ভাল নালাগে তোৰ কথা ভাবি মই যিমান পাৰো ভদ্ৰভাৱে বিহেভ কৰিছো দেচোন তোমালোকে সহ্য কৰি থাকিবলৈ দৰকাৰ নাই কিবা বেয়া পালে খাৰাংখাজ কৰি দিবা তুমি তেওঁৰ ওচৰত সৰু হৈ থকাৰ দৰকাৰ নাই নহয় তোৰ কাৰণে বেয়া লাগে পাপাৰে মোক কৈয়ে আছে সেইখন আমাৰ শ্যামনৰ ঘৰ তাৰ কিবা কথাত বেয়া পালেও সহ্য কৰি থাকিবা মই কিন্তু সহ্য কৰি নাথাকো দেই তোমালোকে যে বহুত কাম ক্ষতি কৰি তালৈ যাব লগা হ'ল মই ঠিক চাই কৈ দিছো আয়ুষক তাক যে কৈছ সি বেয়া পোৱা নাই নে সেইটো তাৰ প্ৰব্লেম মই মোৰ কথাখিনি কৈ দিছো সি ভাল পায় বেয়া পায় তাৰ কথা নহয় আয়ুষে বেয়া পোৱা কাম নকৰিবি
বাকীবোৰৰ কথা নকওঁ কিন্তু তহঁত দুটাই মিলামিছা কৰি থাকিব লাগিব দেচোন তহঁত দুটাৰ মাজত যদি বেয়া পোৱা পুই হয় সংসাৰ কেনেকৈ চলিব সিওতো মই বেয়া পোৱা কাম কৰিব নালাগিব ন মোৰোতো এটা প্ৰেষ্টিজ আছে মোৰোতো ইগো আছে আছে কিন্তু হাজবেণ্ড ৱাইফৰ মাজত বুজাবুজিটো লাগিবই তয়ো আয়ুষৰ কথাত জেদ ধৰি থাকিলে নহ'ব আৰু সিও তোৰ কথাত জেদ ধৰি থাকিলে নহ'ব চোৱা মা তোমাক আৰু পাপাক কোনোবাই আণ্ডাৰ এষ্টিমেট কৰিলে মই সহ্য কৰিব নোৱাৰো লাগিলে সি আয়ুষে হওক বা তাৰ মাকেই হওক আমাক কোনেও একো লঘু কৰা নাই নহয় তাৰ মাকৰ কথা মতে জানো তোমালোক গৈ তাত হাজিৰ হ'ব লগা হোৱা নাই সেইটোত আমি বেয়া পোৱা নাই নহয় অকণো বেয়া পোৱা নাই এনেইতো আমি তোৰ ঘৰলৈ যাব লাগিবই এনেই যোৱাটো বেলেগ কথা শ্যামল তোৰ কি হৈছে হা ইমান সৰু কথা এটাত এনেকৈ লাগি আছো কিয় এইবোৰ কথা মনৰ পৰা উলিয়াই দে ঠিক আছে তুমি কৈছা যেতিয়া মই বাদ দিছো বাৰু কিন্তু নেক্সট টাইম এনেকুৱা প্ৰেষ্টিজত লগা কাম কৰিলে কিন্তু মই সহ্য কৰি নাথাকিম তাৰপিছত কি কৰিলি জ্বৰ দুটামান মাৰি চন্দালিৰ পৰা দূৰত থাকিবলৈ ৱাৰ্ণ কৰি আহিছো ল'ৰাটো বৰ সাংঘাতিক চন্দালিৰ লগত যে তাৰ কিবা ৰিলেশ্যন আছে সেই কথা সি মানিয়ে লোৱা নাই ল'ৰাটোক পালো কোন ল'ৰা চন্দ্ৰালীৰ লগত যে ৰিলেশ্যন কৰিছিল সেই ল'ৰাটো তাৰপিছত কি কৰিলি জ্বৰ দুটামান মাৰি চন্দ্ৰালীৰ পৰা দূৰত থাকিবলৈ ৱাৰ্ণ কৰি আহিছো ল'ৰাটো বৰ সাংঘাতিক চন্দ্ৰালীৰ লগত যে তাৰ কিবা ৰিলেশ্যন আছে সেই কথা সি মানিয়ে লোৱা নাই দিছো ভালকে বেছি মাৰপিট কৰা নাইতো এটা কথা কিন্তু চন্দ্ৰাই মোৰ আগত সেই ল'ৰাটোৰ লগত বেলেগ একো সম্পৰ্ক নাই বুলি নাথাকিলে পোষ্টাৰ মাৰিব কিয় পোষ্টাৰ কোনে মাৰিছে আমি সেইটোহে জানিব লাগিছে কলেজৰ পৰা দুটামানক উঠাই নিলে ওলাই যাব পাৰে এতিয়া একো কৰিব নালাগে কথাটো ইমানতে ঠাণ্ডা হয় যদি হওক বেছি হুলস্থুল কৰিলে চন্দ্ৰাই গম পাই যাব পাৰে চাবি তাই যাতে তই ল'ৰাটোক মৰা বুলি গম নাপায় নাপায় মোকনো কলেজত কোনে চিনি পাব এতিয়া যা ৰাতি মাল যাব সেইবোৰ ঠিক ঠাক কৰ তই লেটেপিটি কৰিছিলি ন নহয় মই চন্দালিৰ লগত একো লেটেপিটি কৰা নাই এই কামটো কোনে কৰিছে তুমি জানা নাজানো মই কেনেকৈ জানিম মোৰ মনে কৈছে তুমি কথাবোৰ জানা জানিও তুমি কথাবোৰ গাপ দি ৰাখিবলৈ চেষ্টা কৰিছা তই তাৰ পৰা আঁতৰি যাবি নে নাই যাম চিঞৰ দিনৰ বাবে আঁতৰি যাম তই তাৰ পৰা আঁতৰি যাবি নে নাই তই তাৰ পৰা আঁতৰি যাবি নে নাই নামাৰিব এৰি দিয়ক তাক এৰি দিয়ক দাদা কান্দিবি রমে তই চন্দ্ৰলৈ চাবি নে
ৰিলেশ্যনৰ সম্পৰ্ক আছে আছে কিবা নাই একো নাই বন্ধুত্বৰ বাহিৰে আন কিবা দৃষ্টিৰে তুমি মোক চাইছা জীবন নদীৰ সপাবলে না পাৰ হেনে পা কৈ বলিছে বতা নেক্সট টাইম যদি চন্দালীৰ লগত লেটিপেটি কৰে নহয় যদি চন্দালীৰ লগত লেটিপেটি কৰে নহয় চাফাৰ দিম আৰু মোৰ চাফাৰ দিম নৈ মুখী পা যুঁজৰ বথা পা নতুতে যেন কুকুৰে সাধৰ হলেও হয়তো আছে কৰবাত